নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আৰু আমি ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ, ক'লৈ ওলাইছোঁ চাই থাকক লাষ্টলৈকে। আৰু এয়া দেখিছেনে, আমি গাড়ীৰ কাৰণে অপেক্ষা কৰি আছোঁ আৰু আমি আছোঁ আমাৰ ককাৰ ঘৰত। আৰু সেয়া দেখিছেনে, সন্মুখতে ইমান ধুনীয়া এটা নামঘৰ। আৰু অপেক্ষা কৰি কৰি আমি লাষ্টত এখন অটো পালোঁ আৰু অটোখনতে আমি সেয়া যাবলৈ ওলালোঁ। আৰু সেয়া আমি ধুনীয়াকৈ গৈ আছোঁ আৰু ইমান এটা ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়াৰ মাজেৰে আমি গৈ আছোঁ। আৰু গৈ থাকোঁতে দেখিলোঁ এটা হাতী আৰু হাতীৰ পোৱালি। মনটো যে ইমান ভাল লাগি গ'ল। আৰু এয়া গৈ গৈ আমি উপস্থিত হ'লোঁ আমাৰ গন্তব্যস্থানত। আৰু দেখিছেনে, ইমান ভাল লাগিছে মনটো। সকলোবোৰ বস্তু আমি মন্দিৰৰ কাৰণে কিনি ল'লোঁ। আৰু এই মন্দিৰ ভাগৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল 2021 চনৰ ফেব্ৰুৱাৰী মাহতেই। এই মন্দিৰটো এটা বিশাল শিৱলিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। 126 ফুট ওখ এই লিংগটো আৰু পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি ধৰা হয়। আৰু আমি য'ত চাকি জ্বলাইছিলোঁ তাত মানুহৰ ইমানেই ভিৰ, আমি সকলোৱে ঠেলা হেঁচাৰ মাজেৰে গৈ যেন তেন চাকিগছ জ্বলালোঁ তিনিওজনে। আৰু তাৰ পাছতে ওলাই গ'লোঁ আমি আকৌ মন্দিৰৰ ফালে। মন্দিৰৰ ভিতৰ ভাগ এনেধৰণৰ আছিল। তাতে আমি বহুতো সৰু সৰু ল'ৰা দেখা পাইছিলোঁ আৰু ইমান ধুনীয়াকৈ ৱালত পেইণ্টিং কৰি থোৱা আছিলে, সেইখিনি দেখিও ভাল লাগিলে। আৰু আমি তেনেকৈ ভিতৰ ভাগ চালোঁ, চাই বাহিৰ ভাগলৈ আকৌ ওলাই আহিলোঁ। আহি ফটো মাৰিলোঁ, ৰিলছ বনালোঁ। তাৰপাছত এয়া আমি তাৰ পৰিৱেশটো উপভোগ কৰিলোঁ সকলোৱে মিলি। আমি যোনদিনাখন গৈছিলোঁ সেইদিনাখন ইমান যে ৰ'দ আছিল, ৰ'দৰ ভমকত মানে অৱস্থা নাইকিয়া হৈ গ'ল গোটেইখিনিৰে। গোটেই ক'লা মলা হৈ ঘৰলৈ উভতি আহিছোঁ। আৰু এয়া ৰ'দত মানে খোজ দিব পৰা নাই, ইমানেই পকাখিনি গৰম হৈ আছিলে। লৰালৰিকৈ ওলাই আহি আমি কিবা এটা খালোঁ ৰাস্তাতে, খাই বৈ ঘৰ পালোঁহি। ধন্যবাদ।